আজি 28 ডিচেম্বৰ আৰু আজি আমি গৈ আছোঁ বনভোজ খাবলৈ পিকনিক প্লেচ হোহুৱালৈ। আমি ৰাতিপুৱাৰ পৰা একেবাৰে 5মান বজাত উঠি আমি উপস্থিত হৈছিলোঁ আমাৰ ঠাইত, য'ত বজাৰ পৰা আমি পিকনিক প্লেচলৈ যাবলৈ ওলাইছিলোঁ। আৰু এনেদৰে ৰাতিপুৱা জুই পুৱাই আমি ওলাই গৈছিলোঁ। আৰু এয়া হ'ল শৰাইঘাট দলং। আৰু আমি বছৰৰ অন্তিম দিনত এদিন একেবাৰে ফূৰ্তি কৰিবলৈ এনজয় কৰিবলৈ এনেদৰে নাচি আগবাঢ়িছিলোঁ। আৰু এনেকৈ ফূৰ্তি তামোচা কৰি থাকোঁতে আমাক কেইটামান গোট খাবলৈ দি গ'ল। এটা ৰেডি চাওঁ। আৰু এয়া হোহুৱা পিকনিক স্পটৰ কাষৰ গাঁওখনৰ কিছু দৃশ্যাংশ। আৰু এয়া হোহুৱা পিকনিক স্পটলৈ যোৱা এখন কাঠৰ দলং, যিখন একেবাৰে দুৰ্বল, আৰু সেয়েহে আমি ওপৰেৰে নগৈ তলেৰে সেই পানীৰ মাজে গৈ আছোঁ। আৰু আমি এনেদৰে গৈ এয়া হোহুৱা পালোগৈ, আৰু ইয়াত থকা কিছু দৃশ্যাংশ এয়া। আৰু এইজন মই
দেখাব বিচাৰিছোঁ মোৰ মুখেৰে সৈতে গোটেই ইয়াৰ চৌপাশখিনি। আৰু এইটোৱেই সেইটো নিজৰা, যাৰ কাৰণে বহু দূৰ দূৰণিৰ পৰা অসমৰ বিভিন্ন প্ৰান্তৰ পৰা হোৱা পিকনিক স্পটলৈ ইয়াত বনভোজ খাবলৈ আহে। আৰু এয়া আমাৰ বনভোজৰ অন্ত পৰিল আৰু ঘৰলৈ ঘূৰি অহাই থাকোঁতে এয়া দৃশ্যাংশ।